উপস্থিত হোৱা আমাৰ ভাই বন্ধুসকল আৰু আইমাতৃসকল যুৱক যুৱতীসকল আজি এই আজি আমাৰ এই ব্ৰহ্মপুত্ৰ অঞ্চলৰ আজি যিকেইখন গাঁও সকলো আজি কৈনী গাঁৱত সমবেত হোৱা ৰাইজ আজি সঁচাকৈ মৰ্মাহত হৈছে। আজি আমাৰ মাজৰ পৰা এজন শিল্পী মহান শিল্পী তেখেত আমাৰ নিয়তিৰ আমি হেৰাই গ'ল। গতিকে আমি সকলোৱে দুখিত হৈ আজিৰ দিনটোতে আমি তেখেতৰ হৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানভাগি আমি ইয়াত মানস কৰি সকলোকে একত্ৰিত কৰাই আমি এই আজি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হৈছে। আৰু তেখেত যাতে আগলৈকে যদি মৃত্যু হৈছে আমাৰ মৃত্যু বুলি ভবা নাই, যাতে তেখেত অমৰ হৈ থাকক চিৰদিনৰ কাৰণে আমাৰ মত। অসমৰ এটা বজ্ৰকণ্ঠ আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমি এই মুহূৰ্তত ক'ম আৰু ভাষা নাইকিয়া হৈছে। তথাপিও আমাৰ এটা প্ৰবল দাবী যে আমাৰ প্ৰিয় শিল্পীজনৰ যি সমাধিস্থ আমাৰ যোৰহাট জিলাত হ'ব লাগে। আমাৰ এই ব্ৰহ্মপুত্ৰ অঞ্চলৰ পৰা আমি আহ্বান জনাইছোঁ অসম চৰকাৰে। লগতে ব্ৰহ্মপুত্ৰ আঞ্চলিক মহিলা সুৰক্ষা সমিতিয়ে আজি গভীৰ শোক প্ৰকাশ কৰি আজি তেখেতৰ এই বিয়োগত আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। হয়, এইটো একদম পৰিকল্পিতভাৱে মৃত্যু পাইছে। ইয়াৰ উচিত তদন্ত হ'ব লাগে। আমি ইয়াৰ উচিত তদন্ত নোহোৱালৈকে আমি ক্ষান্ত হৈ থাকিব নোৱাৰোঁ। যিহেতু শ্যামকানু মহন্ত বোলা এটা দ্বন্দ্বৰে আমাৰ অসমৰ এটা সম্পদক লৈ গৈ হত্যা কৰিলে। গতিকে অতি শীঘ্ৰে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, উচিত তদন্ত হ'ব লাগে। আৰু শ্যামকানু মহন্তক যাতে সমগ্ৰ ৰাজ্যই তেখেতক বৰ্জন কৰক, আইনত যাতে কোনো সুৰুঙা নাপায়। উপস্থিত হোৱা আমাৰ ভাই বন্ধুসকল আৰু আইমাতৃসকল যুৱক যুৱতীসকল জয়তে আপোনালোকে সহস্ৰ প্ৰণাম জনাই আজি এই জুবিন গাৰ্গৰ যিটো আজি তেওঁৰ কাৰণে কিমান দিছে, গতিকে আমাৰো সকলোৰে এটা আঘাত কৰিলে। গতিকে সেয়েহে আজি মোক এই দায়িত্বৰ মই তেখেতৰ শ্ৰদ্ধাঞ্জলি